অ' বোৱাৰী বোৱাৰী অ' বোৱাৰী অ' চাহকাপ লৈ আহাচোন বৰৰ ডিঙিটো শুকাই গৈছে অ' বোৱাৰী মা মই এতিয়া বনাব নোৱাৰো আপুনি নিজে বনাই খাই থাকক দেই মোৰ অকমান শুবলৈও শান্তি নাই হ'ব তুমিতো মোক চাহ একাপ বনাই দিব পাৰা মই এতিয়া নোৱাৰো মোৰ টোপনি আহিছে উফ ৰাম এই গৰমখনত যে বোৱাৰীজনীয়ে চাহ একাপো বনাই দিব নোৱাৰে তাই ইমান দেৰিলৈকে বাৰু শুই থাকে নেকি চাহকণহে বনাই লওঁগে পাই বোৱাৰী তুমি মোলৈ যে চাহকণ বনাব নোৱাৰিলা বোৱাৰী অ' বোৱাৰী আপুনি মনে মনে থাককচোন দেই মই অলপ মোবাইলটো চাইছো মোলৈ যে তুমি চাহকণ নবনালা অ' আই কি বোৱাৰী অ' এজনী চাহকাপ বনাই খাব নাই অ' বোৱাৰী বোৱাৰী অ' বোৱাৰী অকণো শান্তি নাই অ' বহিবলৈ অ' বোৱাৰী কাম এটা কৰি দিবা নেকি কি মোৰ ভৰিকেইটা বৰ বিষাইছে অকণমান মালিচ কৰি দিয়াচোন আপোনাৰ চাকৰ পুহি থৈছে নেকি প্ৰত্যেকটো কথাতে যে আপোনাক মই কাম কৰি দিম কি কথা কৈ আছা তুমি এইবোৰ তোমাক মই ইমান বেয়া বুলি ভবা নাছিলো কিন্তু দেই বোৱাৰী অ' বোৱাৰী তোমাক কথা এটা কওঁ আমাৰ ঘৰৰ ফালে এতিয়া মানে সেইফালৰে ওচৰৰ মানুহ এজনী আহিব ইয়াতে কিবা কথা আছে মোৰ লগত মোক ফোন কৰিছিলে তুমি এইবোৰ কি পিন্ধি আছা কাপোৰ পিন্ধিছো আৰুনো কি পিন্ধিম অ' আমাৰ নিয়মত এইটো পোছাক পিন্ধিব নাপায় নহয় তুমি চাদৰ মেখেলা পিন্ধাকে যোৱা মই নোৱাৰো ইমান গৰমত চাদৰ মেখেলা পিন্ধিব দেই অ' পাৰিব লাগিব তুমি যদি তুমি নোৱাৰা চাদৰ মেখেলা পিন্ধিব তুমি ৰুমতে সোমাই থাকিবা ওলাই নাহিবা আহিমে মোৰ কথা তুমি বেছি কথা কৈ আছা কিন্তু দেই বোৱাৰী মই বেছিয়ে কম বুজিছে কি কৈ আছা তুমি এইবোৰ তুমি কিহৰ ইমান বেছি কথা ক'বলৈ আহিছা তোমাক মই ইমান বেয়া বোৱাৰী বুলি ভবাহেঁতেন মই তোমাক নানোৱেই বিয়া কৰাই তেনেহ'লে আনিলেনো কেলে তোমাৰ মায়েতো মোক ক'ব পাৰে যে তুমি ইমান বেয়া ছোৱালীজনী অকণো শান্তি নাই মানে থাকিবলৈ অ' আই এই বোৱাৰীজনীয়ে যে কেনেকৈ ক'লে মোকাই তাই ইমান বেয়া নে বাৰু আগতে কৃষ্ণাই ভাল আছিল তাই মই এনেই তাইক খেলা ল'লোঁ আৰু তাইতো মোক একো অন্যায় কৰা নাছিলে তাই চাদৰৰ মেখেলাযোৰো ভালকৈ পিন্ধিছিলে এইবোৰ কি পিন্ধিছে জানো তাইহে গম পাব আৰু কি যে হ'ব নহয় আমাৰ ওচৰৰ মোৰ যদি কোনোবা বান্ধৱী চান্ধৱী আহে মোক লাজিয়ে দিব পাৰে তোৰ বোৱাৰী এইবোৰ কি পিন্ধিছে বুলি কয় হে অ' বোৱাৰী তুমি ইমান কিনো লগাই আছা মোৰ কথাৰে মই যি নকৰোঁ আপোনাৰ কি হ'লনো ইমান যে বেৰ বেৰাই থাকে এনিটাইম মই শুই আছো তুমি দেখা নাই নেকি শুবলৈ যে ভালকৈ শান্তি নিদিয়া মই ইয়াতহে চাইছোঁ আপোনাক গৈ চাইছিলে নেকি ৰুমত চাই থাকিব নোৱাৰা নোৱাৰো, মোৰ হাতে বহি লৈছা বেছি বেৰ মাথাটো গৰম কৰি লৈছে তাই আপুনি বেছি মুঠতে বেৰ বেৰাই নাথাকক মই সেইটোৱে কৈছোঁ মোৰ ঘৰ মোৰ কথা মই কিমান কথা কওঁ কিমান নকওঁ এইখন ঘৰ আমাৰ বোৱাৰী আপুনি জানেনে জানো কিন্তু তোমাৰ ইমান অধিকাৰ নাই নহয় মোৰ লগত কথা ক'বলৈ আছে তুমি কি ইমান বেছি কথা কৈ আছা হা দম দেখুৱাইছে ইয়াত আহি দেখাইছোঁ কি কৰিব অ' ৰাম ভগৱান মোক যে তুমি কি বোৱাৰী দিলা নহয় মই মানে কি যে কৰিম আৰু তুমি ইমান বেয়া বোৱাৰী নে বাৰু বেয়া যক হ'ল আপোনাৰ এতিয়া তুমি শান্তি মোক এবাৰ নাটৰ মোৰ কথা মই য'ত থাকোঁ উফ ৰাম তুমি যে মোক শান্তি নিদিবা আৰু নিদিওঁ আপুনি যাওক বাহিৰলৈ ওলাই যাওক যাওক তুমি কোন মোক তুমি ইমান বেয়াকৈ ক'বলৈ আপুনি যাওক মুঠতে বাহিৰলৈ তুমি ওলাই যাওক কোন বেছি কথা নকওক আপুনি ওলক তুমিহে ওলোৱা আমাৰ ঘৰত তুমি কি বেছি কথা কৈ আছা নেকি মই বেছি কথা কৈছোঁ কিবা কৰিব কি হ'ল তোমাৰ হা কি হ'ল যাওক আপুনি ইমান যদি বেৰবেলা শুনিবলৈ আপুনি ওলাই যাওক বাহিৰলৈ কি হয় তুমি ইমান বেছি কথা আপুনি কৈ আছা মুঠতে ওলাই যাওক তোমাৰ কি হ'ল মোৰ যি হৈছে আপুনি দেখিছে নহয় আপুনি ওলাই যাওক তোমাৰ ইমান শান্তি নাই আৰু আপোনাৰ কাৰণে মোৰ শান্তি নাই ওলাওক আপুনি এই বুঢ়ীজনীৰ পৰা অলপো শান্তি নাই এইখন ঘৰতে কাম মোৰটো কৰিবলৈ বিয়া হ'লো যেনিবা মই মালেহে ফোন এটা কৰোঁ এই যে ফুলবোৰ চব পাতবোৰ শুকাই গৈছে পাই পানী চানী অকণমান ভালকৈ বাৰু দিয়ে থাকোঁ কেইদিনো মৰি গৈছে জানো ফুলবোৰ ভালকৈ চোৱাচিতা কৰিব লাগিব এই বোৱাৰীজনীও নহয় একো এটা কৰিব নোৱাৰে ফুলখিনি বোলে ভালকৈ চাফ চিকুণ কৰোঁচোন একো নকৰে পাই বোৱাৰী তুমি বাৰু ফুলখিনি চাফা কৰিব নোৱাৰানে মই নোৱাৰোঁ আপুনিতো পাৰে আপুনি কৰিব মই বাৰু এই বুঢ়ী বয়সত কেনেকৈ এইবোৰ কাম কৰিম তেনেকৈয়ে কৰিব লাগিব তুমিতো কৰিব পাৰা ন আপুনি মোৰ বদনামকৈ গাই থাকিব পাৰে ন কিন্তু ফুলটো অকণমান হ'লেও চোৱাচিতা কৰিব পাৰা নহয় আপুনি মোৰ বদনাম এনেই কেলৈ গাব কোন আছে অকণমান মই তোমাৰ বদনাম গাবলৈ হ'ল বুলিও আপুনি মুখত এনে ভোগ ভাবক
মোৰ মুখ আছে ভুৰভুৰামে তোমাৰ দাদা কি হ'ল ৰাম কথা এটা পাতিবও মানে তোমাৰ কাৰণে নোৱাৰো ন তোমাৰ পৰা একো এটা কাম কৰিবলৈ ভালকৈ শান্তি নাই তুমি একো কাম এটা ভালকৈ কৰিব নাজানা ভাতকেইটাও বনাব নাজানা ঘৰটো ভালকৈ সাৰিব নাজানা মুচিবও নাজানা কাপোৰ ধুবও নাজানা তুমি জানা কি আপুনি জানে নহয় আপুনি কৰিব আকৌ মই কেনেকৈ কৰিম বাৰু এইবোৰ ঘৰবোৰ বাৰু মই কেনেকৈ মুচিম হা বহি বহি তেনেকৈ কাম কৰে মানুহে তেনেকৈ কৰিব লাগিব তুমি কি বাৰু তুমি কি ভালকৈ ঘৰৰ কামকেইটা কৰিব নোৱাৰা বাচন চাচনকেইটা অথনি তুমি সেয়া চাহ খালা বাচনকেইটা এতিয়ালৈকে নাই খোৱা কেলৈ আপুনি ধুব নহয় আপোনালৈ থৈ দিছোঁ মই তুমি কি ধুব নোৱাৰা হা তুমি কি ধুব নোৱাৰা মই নোৱাৰোঁ নিজৰ বস্তু নিজে ধুব লাগে নে বেলেগক দিব লাগে কোৱাচোন মই নোৱাৰোঁ এই তেখেতৰ ঘৰৰ বোৱাৰীজনীক সুধিবাচোন কিমান ধুনীয়াকৈ কাম বন কৰি থাকে ঘৰটোৰ ভিতৰতে থবাচোন গোটেই একদম তাত ভাত খাব পৰাকৈ থয় গম পোৱা নে আমাৰখনো আপুনিতো থ'ব পাৰে ন তুমি কৰিব লাগে নে এয়া কাম মই কৰিব লাগে আপুনি কি যে কৈ থাকা তেহেঁতক কোনে কয় সুধিবাচোন শাহুজনীয়ে কয় নে বোৱাৰীজনীয়ে কয় সুধিবাচোন ব'লক আপুনি বাচন ধুব কি কথা কৈছা আপুনি মুঠতে বাচন ধুব আহক আপুনি